আৰু নিউজ লাইভৰ হাতত ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' আহি পৰিছে আৰু লাইফ জেকেট পৰিধান নকৰাকৈ এইদৰেই সাগৰত সাঁতুৰিছিল জুবিন গাৰ্গে আৰু বন্ধুবৰ্গৰ সৈতে সাঁতোৰৰ সময়ৰ জুবিন গাৰ্গৰ সেই ভিডিঅ' আমি নিউজ লাইভৰ হাতত আহি পৰিছে। আমি সেই ভিডিঅ'টো দেখাই আছোঁ নিউজ লাইভৰ দৰ্শকসকলক আৰু এইদৰেই লাইফ জেকেট পৰিধান নকৰাকৈয়ে ছিংগাপুৰৰ সাগৰত সাঁতুৰিছিল জুবিন গাৰ্গে। Oh my God, be paribon nore be. Aribo. Onori bot khale sula. Chicken requirement. Hey, apni jana manne napa ore. Hey, kumba joa de logot. Kolot bori lagibo na lage be. Bhagor lagi jabo tu. Abibo pare mandu beshi dam nai na. Oi. Hey, tarte jo jo. Ha? Oi, tu pina na. Oh my God, be paribon nore be. Aribo. Onori bot khale sula. আৰু লাইফ জেকেট পৰিধান নকৰাকৈ সাগৰত জুবিন গাৰ্গে সাঁতোৰাৰ দৃশ্য নিউজ লাইভৰ হাতত ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' আৰু লাইফ জেকেট পৰিধান নকৰাকৈয়ে এইদৰে সাগৰত সাঁতুৰিছিল জুবিন গাৰ্গে। ইয়াৰ পূৰ্বেও দুটাকৈ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে। তাত এটা ভিডিঅ'ত তেওঁ লাইফ জেকেট পৰিধান কৰি সাঁতোৰাৰ ভিডিঅ' আপোনালোকে দেখিবলৈ পাইছিলে আৰু তাৰ পাছৰ যিটো ভিডিঅ' আহিছিলে তাত তেওঁ লাইফ জেকেট খুলি পেলাই সাঁতুৰিবলৈ বিচাৰিছিলে, সেই দৃশ্য ভাইৰেল হৈছিলে। আৰু এতিয়া এই মুহূৰ্তত নিউজ লাইভত আহি পৰিছে এই এক্সক্লুচিভ ভিডিঅ'টো আৰু সাগৰত তেওঁ লাইফ জেকেট পৰিধান নকৰাকৈ এইদৰে সাগৰত সাঁতুৰিছিলে বন্ধুবৰ্গৰ সৈতে আৰু তাৰ মাজতে কিছু কথোপকথন হৈছিল বন্ধুসকলৰ মাজত। আমি পুনৰবাৰ শুনাবলৈ বিচাৰিছোঁ সেই ভিডিঅ'টোত কি কৈছিল আৰু কেনেকৈ জুবিন গাৰ্গে সাঁতুৰিছিল সাগৰত। Chicken requirement. Hey, apni jana manne napa ore. Hey, kumba joa de logot. Kolot bori lagibo na lage be. God be paribon nore be. Aribo. Onori bot khale sula. Chicken requirement. Hey, apni jana manne napa ore. Hey, kumba joa de logot. Kolot bori lagibo na lage be. Bhagor lagi jabo tu. Abibo pare mandu beshi dam nai na. Oi. Hey, tarte jo jo. Ha? Oi, tu pina na. আৰু এইদৰে তেওঁলোকে সাগৰত লাইফ জেকেট পৰিধান নকৰাকৈ এটা ভিডিঅ' এই মুহূৰ্তত আহি পৰিছে। বন্ধুবৰ্গৰ সৈতে তেওঁ সাগৰত এইদৰে সাঁতোৰ কৰি আছিলে, তাৰ মাজতে কিছু কথোপকথন। আমি এই বিষয়ে অধিক জানিবলৈ আমি ফোনত সংযুক্ত হৈছোঁ আমাৰ চিফ ৰিপৰ্টাৰ গৌৰৱজ্যোতি নেওগৰ সৈতে। গৌৰৱ, পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু ছিংগাপুৰ ভ্ৰমণৰ সময়ত জুবিন গাৰ্গৰ কেইবাটাও ভিডিঅ' ভাইৰেল হৈছিলে আৰু এইটো হৈছে তৃতীয়টো ভিডিঅ'। এই ভিডিঅ' দেখিবলৈ পোৱা গৈছে তেওঁ লাইফ জেকেট পৰিধান নকৰাকৈ সাগৰত তেওঁ সাঁতুৰি থকাৰ এক ভিডিঅ' আহি পৰিছে। লগতে তেওঁ বন্ধুবৰ্গৰ সৈতে কিছু কথোপকথন কৰাৰ এটা ভিডিঅ' আহি পৰিছে। এক্সক্লুচিভ ভিডিঅ' আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। আপোনাৰ পৰা আমি সবিশেষ জানিব বিচাৰিছোঁ গৌৰৱজ্যোতি নেওগ। আচলতে ৰহস্য ঘন হৈ পৰিছে, এক ৰহস্যৰ মাজত সোমাই পৰিছে। কেইবাটাও ভিডিঅ' প্ৰকাশ পাইছে। এটা ভিডিঅ'ত জুবিন গাৰ্গক আমি প্ৰথমতে দেখিছিলো যে লাইফ জেকেট পৰিধান কৰি পেলাই তেওঁ সাগৰৰ পৃষ্ঠত তেওঁ সাঁতুৰিবলৈ নামি গৈছিলে। আৰু দ্বিতীয়টো ভিডিঅ' যিটো ভিডিঅ' এতিয়া শেহতীয়াকৈ প্ৰকাশ পাইছে আমি নিউজ লাইভত দেখুৱাই আছো, এই ভিডিঅ'টোত জুবিন গাৰ্গে কোনো লাইফ জেকেট পৰিধান নকৰাকৈ
সাগৰৰ পৃষ্ঠত সাঁতুৰিবলৈ গৈছিল আৰু বহুতে আমি দেখিবলৈ পাইছো ভিডিঅ'টোত যে জুবিনৰ প্ৰথম অৱস্থাত জুবিন ভাগৰুৱা হৈ আছিলে এতিয়া প্ৰশ্ন হৈছে যে যিকেইজন জুবিনৰ লগত আছিলে সেইকেইজনে লাইফ জেকেট পৰিধান নকৰাকৈ জুবিনক পানীত নামিবলৈ কিয় দিছিলে আৰু জুবিন যিহেতু ভাগৰুৱা হৈ আছিলে গতিকে জুবিনক ভাগৰুৱা অৱস্থাত কিয় পানীত নামিবলৈ দিয়া হৈছিলে আৰু বাৰে বাৰে কৈ থকা শুনিছো চাওক যে পাৰিবনে নোৱাৰে তেওঁলোকৰ মাজতো শংকা এটা আছিলে যে জুবিনে পাৰিবনে নোৱাৰে তেনেকুৱা এটা শব্দ আমি শুনিবলৈ পাই আছো শেষৰটো এই ভিডিঅ' যিটো ভিডিঅ' বৰ্তমান নিউজ লাইভত চলি আছে বা আমি নিউজ লাইভত দৰ্শকক দেখুৱাই আছো গতিকে গোটেই বিষয়টো ৰহস্যৰ মাজত সোমাই পৰিছে আৰু আজি শেখৰেও গোটেইকেইটা কথা কৈছে যে তেওঁ কেইবাবাৰো পানীত নামিছিলে এবাৰ নহয় প্ৰথমতে তেওঁ মাংস গাহৰিৰ মাংস পৰ্ক খাইছিলে আৰু বিয়েৰ খাইছিলে আৰু ওপৰতে ইয়তৰ ওপৰতে লৈ যোৱা হৈছিলে ইয়তত গৈ পেলাই তেওঁলোকে পৰ্ক আৰু বিয়েৰ খাইছিলে আৰু তাৰ পিছত পানীত নামিবলৈ দিছিল এতিয়া গোটেই এই ভিডিঅ'বিলাক চলাৰ পিছত এটাই প্ৰশ্ন সকলো মাজলৈ আহিছিলে যে শেখৰ হওক সন্দীপন হওক বা সিদ্ধাৰ্থ হওক গোটেই কেইজনে জানিছিলে যে জুবিনৰ যিটো প্ৰব্লেম আছে যিহেতু মেডিকেল প্ৰব্লেম আছে এপিলেপচিৰ যোনটো প্ৰব্লেম আছে জুবিনৰ তেনে ক্ষেত্ৰত পানী আৰু জুইৰ অতি সাৱধান জুইৰ পৰা পানীৰ পৰা অতি সাৱধানতা ডক্টৰে কোৱা আছিল সেই সকলো কথা জানিও তেওঁলোকে কিয় জুবিনক ভাগৰুৱা অৱস্থাত পানীত নামিবলৈ দিছিল তাকো এইটো যিটো ভিডিঅ' দেখি আছো কোনো লাইফ জেকেট পৰিধান নকৰাকৈ জুবিনে সাগৰৰ পানীত নামিবলৈ কিয় দিয়া হৈছিল সেই সকলো বিষয় এতিয়া ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে যিহেতু জুবিন হৈছে অসমৰ আবেগ জুবিনৰ সকলোৱে ভাল পায় ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে শ হাজাৰ হাজাৰ লাখ লাখ গুণমুগ্ধই চাৰিওফালে আৱৰি ধৰিছে জুবিনৰ নষ্ট দেহৰ ওপৰত গতিকে নিশ্চিতভাৱে সকলোৰে মাজত প্ৰশ্ন আহিছে এই ভিডিঅ'বোৰ দেখাৰ পিছত ইমান কেইজন মানুহ থকাৰ পিছতো প্ৰায় 14জনকৈ মানুহ থকাৰ পিছতো জুবিন গাৰ্গক কিয় এক ভাগৰুৱা পৰিৱেশত জুবিন গাৰ্গক কিয় পানীত নামিবলৈ দিয়া হ'ল কোনো লাইফ জেকেট পৰিধান নকৰাকৈ কিয় নামিবলৈ দিয়া হ'ল এই সকলো বিষয় এতিয়া তদন্তৰ আওতাত আহিব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো নিজেই চোৱা চিতা কৰি আছে ইতিমধ্যে সকলোৱে গম পাইছে যে কাইলৈ পুনৰ পোষ্টমৰ্টেম কৰা হ'ব আনকি গোটেই বিষয়টো যিমানসমূহ কেছ হৈছে গোটেইসমূহ CID মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিছে কিন্তু শেহতীয়াকৈ যিবিলাক ভিডিঅ' প্ৰকাশ পাই আছে এই ভিডিঅ'বিলাকে কিন্তু তেওঁলোকৰ নেগলিজেন্সি যিটো তেওঁলোকে জুবিনক যেনেভাৱে ৰাখিব লাগিছিল সেই বিষয়টো নৰখাৰ গোটেই বিষয়টো পৰিস্ফুট হৈছে পুনৰবাৰ কৈছো যে আপোনালোকে চাওক যে এইটো ভিডিঅ' শেহতীয়াকৈ প্ৰকাশ পাইছে যে জুবিনে কোনো ধৰণৰ লাইফ জেকেট পৰিধান নকৰাকৈ সাগৰৰ পানীত নামি সাঁতুৰি গৈছিলে বহু সময় তেওঁ বহু দূৰলৈকে সাঁতুৰি যোৱা দেখিবলৈ পোৱা গৈছে আৰু কথোপকথনো শুনিবলৈ পোৱা গৈছে যে জুবিনে পাৰিবনে নোৱাৰে তেওঁ ভাগৰুৱা হৈ আছে সেই কথাটো তেওঁলোকে কিছু কোৱাৰ এক পৰিৱেশ বা কিটো অডিঅ' ইতিমধ্যে এই ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে গতিকে সকলো বিষয়টো যে জানি শুনি জুবিনক কিয় সাগৰত নামিবলৈ দিয়া হ'ল সেইটোৱে আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন হৈ পৰিছে অসমবাসী ৰাইজে সেই কথাটো জানিব বিচাৰিছে যে ইমান কেইজন মানুহ জুবিনৰ মেনেজাৰ জুবিনৰ বাদ্যযন্ত্ৰী বা অসম এছ'চিয়েশ্যনৰ বিভিন্ন লোক তেওঁৰ সন্দীপন গাৰ্গ এই গোটেই কেইজন মানুহ থকাৰ পিছতো কিয় জুবিনক ভাগৰুৱা অৱস্থাত পানীত নামিবলৈ দিয়া হ'ল সেই কথাটো নিশ্চিতভাৱে এক ৰহস্যৰ বিষয় হৈ পৰিছে মই পুনৰবাৰ কৈছো যে এই ভিডিঅ'টো আপোনালোকে চাওক এইটো হৈছে শেষৰটো ভিডিঅ' শেহতীয়াকৈ এই ভিডিঅ'টো ভাইৰেল হৈছে বা নিউজ লাইভত সম্প্ৰচাৰ হৈছে যে জুবিন গাৰ্গক দেখিবলৈ পোৱা গৈছে কোনো লাইফ জেকেট পৰিধান নকৰাকৈ জুবিনে সাগৰত নামিছিলে আগৰ পৃষ্ঠত জুবিনে নামিছিলে বহু দূৰলৈকে তেওঁ সাঁতুৰি যোৱা দেখিবলৈ পোৱা গৈছে এখন ফটো লগতে প্ৰকাশ হৈছে য'ত ফটোখনত দেখিবলৈ পোৱা গৈছে কেইবাজনৰ লোক আছে আৰু তেওঁলোকৰ এটা কণ্ঠস্বৰ আহি আছে যে পাৰিবনে নোৱাৰে তেওঁলোকে জানিছিলে যে জুবিন ভাগৰুৱা হৈ আছে পাৰিবনে নোৱাৰে বুলি এটা শব্দ প্ৰকাশ হৈছে এই মুহূৰ্তত আমি দেখিবলৈ পাইছো যে তেওঁলোকৰ মাজতো সন্দেহ আছিলে যে জুবিনে পাৰিবনে নোৱাৰে কিন্তু সেই সন্দেহ থকাৰ পিছতো জুবিনক কি কাৰণত আচলতে এনেদৰে সাগৰ পৃষ্ঠত নামিবলৈ দিয়া হ'ল কোনো ধৰণৰ প্ৰটেকশ্যন কিয় লোৱা নহ'ল সেয়া নিশ্চিতভাৱে এক গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে নিশ্চিতভাৱে মই এইটো কথাও ক'ম যে ইতিমধ্যে সকলোৱে বিচাৰিছে যে তাৰ সঠিক তদন্ত হওক জুবিনৰ কেনেদৰে মৃত্যু হ'ল কিয় জুবিনক সাগৰত নামিবলৈ দিয়া হৈছিলে বিশেষকৈ ভাগৰুৱা অৱস্থাত দেখিবলৈ পোৱা গৈছে যে জুবিন সম্পূৰ্ণৰূপে ভাগৰুৱা হৈ আছে তেনে অৱস্থাত জুবিনক কিয় সাগৰ পৃষ্ঠত নামিবলৈ দিয়া হ'ল সেয়া সকলোৰে মাজত প্ৰশ্ন হৈছে কিন্তু এনেবোৰ ভিডিঅ'য়ে পুনৰবাৰ মানুহৰ মাজত এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰিছে যে কি কাৰণত জুবিনক নামিবলৈ দিয়া হ'ল সাগৰ পৃষ্ঠত ভাগৰুৱা অৱস্থাত হয়
হয় কিয় জুবিন গাৰ্গক নমোৱা হ'ল বা জুবিন গাৰ্গে কিয় নামিবলগীয়া হ'ল কাৰণ সকলোৱে লাইফ জেকেট পৰিধান কৰি আছে কিন্তু জুবিন গাৰ্গৰ দেহতে দেখা নগ'ল লাইফ জেকেট আৰু মাজে মাজে কিছু কণ্ঠস্বৰ তাক লৈ এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু সকলোৱে বিচাৰিছে এই ঘটনাৰ সঠিক তদন্ত হওক গৌৰৱজ্যোতি নেওগ আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাম জানা মানুহে নাপাহৰে এই কোনোবা যোৱা নাই লগত তলত ভৰি লাগিব নালাগে বে ভাগৰ লাগিব ভাগৰ লাগি যাব তোৰ ভাবিব পাৰে মানুহটোৰ বেছি দম নাই না